হেল্ল', আপোনালোকে ৰৈ যোৱা ভাতখিনি কি কৰে বাৰু? আজি মই ৰৈ যোৱা ভাতখিনি কি কৰোঁ চাওঁ আহক। প্ৰথমে আপোনাৰ বেষ্ট ফ্ৰেণ্ডৰ মূৰত কোবোৱাৰ দৰে কণীকেইটা ভাঙি গৰম তেলত ফ্ৰাই কৰি ল'ব। ইয়াৰ পিছত গাজৰ, বিন আৰু পিঁয়াজ সৰু সৰুকৈ কাটি ল'ব। পিছে এইখন কটাৰীহে দেই, দাও বুলি ভুল নকৰিব। এতিয়া ইয়াত দি দিছোঁ নিমখ আৰু অকণমান ৰেড চিলি। এইখিনি ভালকৈ ভাজি লোৱাৰ পাছত এগ ফ্ৰাইখিনিৰ লগতে ভাতখিনিও ইয়াত মিহলাই দিব। সাধাৰণ ৰং চোৱা হ'লে অলপ পৰিমাণে কেটচআপ দি দিব। চাব আৰু বেছিকৈ দিলে কিন্তু পেটৰ প্ৰব্লেম হ'ব। আৰু এয়া ৰেডি হৈ গ'ল আমাৰ ফ্ৰাইড ৰাইচ। আমাৰ ফালে পিছে ভাত ভাজা বুলিহে কয়।